কিশোৰ দাস অসমৰ চলচ্চিত্ৰ জগতৰ এজন সুদৰ্শ অভিনেতা। বহুকেইটা অসমীয়া ছুপাৰহিট গানৰ নায়ক কিশোৰ দাস। বহুকেইখন জনপ্ৰিয় চিনেমাৰ নায়ক আছিল কিশোৰ দাস। আৰু সকলোকে পুনৰ ঘূৰি আহিম বুলি কথা দিছিল তেওঁ, কিন্তু সময়ৰ লগত হাৰ মানি অৱশেষত হাঁহি হাঁহি গুচি গ'লগৈ তেওঁ অজান দেশলৈ। অসমীয়া গানত বহু সুন্দৰী অভিনেত্ৰীৰ বিপৰীতে অভিনয় কৰা কিশোৰ দাসৰ বাস্তৱ জীৱনৰ নায়িকাগৰাকী কোন আছিল বাৰু? তেওঁৰ বহু নজনা গোপন কথাবোৰ জনাম এই ভিডিঅ'ৰ যোগেদি, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, জলিউড ক্লাছিক্সৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কিশোৰ দাসৰ জন্ম হৈছিল 1991 চনৰ 23 নৱেম্বৰ তাৰিখে মিৰ্জাত। তেখেতৰ ঘৰত মতা নাম অথবা নিকনেম হৈছে বাবা। কিশোৰ দাসৰ পিতৃগৰাকীৰ নাম হৈছে দেৱেন দাস আৰু মাতৃগৰাকীৰ নাম হৈছে নলিনী দাস। এইবাৰ ক'বলৈ ওলাইছোঁ তেখেতৰ বাস্তৱ জীৱনৰ নায়িকাগৰাকীৰ বিষয়ে। জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ ৰিয়েল লাইফৰ প্ৰেমিকাগৰাকী হৈছে ভাৱনা চৌধুৰী, আৰু ভাৱনা চৌধুৰীৰ ঘৰ হৈছে গুৱাহাটীত। ইতিমধ্যে কিশোৰ দাস আৰু ভাৱনা চৌধুৰী প্ৰেমৰ সম্পৰ্কই 10টা বছৰ অতিক্ৰম কৰিছিল। আৰু কিশোৰ দাসে ছ'চিয়েল মিডিয়াত এই ফটোখন শ্বেয়াৰ কৰি কেপশ্যনত লিখে যে, মোৰ বিশ্বাসেই হোৱা নাই যে আমাৰ সম্পৰ্কই 10টা বছৰ অতিক্ৰম কৰিলে। আমাৰ সম্পৰ্ক যিমানেই পুৰণা হৈ আহিছে সিমানেই শক্তিশালী হৈ আহিছে। এয়া এক সুন্দৰ যাত্ৰা আছিল, এই যাত্ৰাৰ যাতে কেতিয়াও শেষ নহয়। আৰু এনেদৰে কৈ তেওঁ সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা হাঁহি হাঁহি বিদায় মাগিলে। তেওঁ আমাৰ মাজত নাথাকিলেও তেওঁ দি থৈ যোৱা অভিনয়, গীত মাত সকলো আমাৰ মাজত সদায় চিৰস্মৰণীয় হৈ থাকিব। আৰু তেওঁ অভিনয় চাই ভাল পোৱাসকলে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে তেওঁৰ কোনখন ছবি আপোনাৰ বেছিকৈ প্ৰিয়। আৰু কিশোৰ দাস য'তেই থাকক কুশলে থাকক। ওম শান্তি।